মই স্বাৰ্থপৰ হ'ব পাৰিলোহেঁতেন বম্বেত থাকি পইচা ঘটি ঢেৰ গান গাই পেলাই নাম কৰি মই কিয় ঘূৰি গুচি আহিলোঁ বিকজ আই হেভ এ লাইবিলিটি টু মাই পিপল তেওঁলোকে মোক জন্ম দিছে মই মানুহৰ লগত থাকি ভাল পাওঁ মানুহৰ মাজত বিশেষকৈ মিডিল ক্লাছ বা লোৱাৰ মিডিল ক্লাছ মই ধনী মানুহৰ লগত বেছি নাথাকোঁ मैं जितना पैसा कमाता हूँ आधा पैसा लोगों को बांट देता हूँ আজিকালি পৃথিৱীত এতিয়া এইটো কনচেপ্ট নাই যে অকল মোৰ ব্লাডে হ'ব লাগিব মোৰ এডপ্টেড আছে বহুত আছিল চ' আই এম হেপী উইথ দেম দেউতাকৰ নিচিনাকৈ হেৰি কৰে কোনোবাই যদি অকণমান হেপিনেছ পায় মোৰ হেৰি আৰু আনন্দ মইতো লাইফত আৰু বহুত বস্তু দেখিছোঁ আই হেভ চিন এক্সটাচি অলছ' আই হেভ চিন দ্য হাইট অফ পেইন অলছ' বহুত মানুহ হেৰুৱালোঁ খুব দুখ পালেও মই সেইটো কনভাৰ্ট কৰি দিওঁ মোৰ ক্ৰিয়েশ্যনত মোক সেই ব্ৰাদাৰহুডটো লাগে চবেই যে দাদা আমুক দাদা আমুক দাদা আমুক আই লাভ দেট তো সেই ৰেচপনচিবিলিটিটো তেওঁলোকে ভাবে যে কোনোৱে একো নকৰিলে জুবিন দা কিবা এটা কৰিব মই কৰোঁ নিজৰ হাতত পইচা নাথাকিলে মই কৰোঁ লাগিলে মই ধাৰ কৰিম কাৰোঁ চব সেইটোত মই আনন্দ পাওঁ তেওঁলোকে আনন্দ পায় তেওঁলোকৰ মুখত যদি হাঁহি দেখোঁ আই এম হেপী মোতকৈ বেছি মোৰ কৰ্মখিনিক মোৰ সৃষ্টিখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম কাৰণ মানুহৰ লাইফটো ফ্ৰেজাইল হয় আমি বেছি দিন নাথাকোঁ অলপ দিনৰ কাৰণে আহিছোঁ ভাল কাম কৰি যাম মানুহৰ ভালৰ কাৰণে মানুহৰ ৰাইজৰ কাৰণে কাম কৰিম অসমৰ কাৰণে কাম কৰিম বিকজ পিপল দে লাভ মি দে গিভ মি এভৰিথিং আৰু মোৰ যি আছে চব মানুহৰ কাৰণে আছে বুঢ়াকাললৈকে মোৰ ইমেজটো এনেকৈ থাকে যে হি ৱৰ্ক ফৰ দ্য পিপল মানুহৰ মাজত So I'm strong and you are strong, you are my strength. Love you.